আজি ৰাতিপুৱা জাপানৰ নাৰা চহৰত এক পলিটিকেল কেম্পেইনত ভাষণ দি থকা অৱস্থাতে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেক এজন আততায়ীয়ে গুলিয়াইছিল। তাৰ পিছত তেওঁক হস্পিটেললৈ লৈ গৈছিল যদিও তেওঁৰ মৃত্যু হ'ল। তেওঁক হত্যা কৰা আততায়ীজনক পুলিচে গ্ৰেপ্তাৰ কৰিছে, যাৰ নাম তাৎসুয়া য়ামাগামি। তেওঁৰ মৃত্যুত জাপানৰ লগত ভাৰততো দুখৰ ছাপ পৰিছে। তেওঁৰ প্ৰধানমন্ত্ৰী কাৰ্যকালত ভাৰতৰ লগত জাপানৰ সম্পৰ্ক অতি মধুৰ আছিল, যাৰ বাবে ভাৰত চৰকাৰে তেওঁক 2021 চনত পদ্ম বিভূষণ উপাধিৰে সন্মানিত কৰিছিল। 1954 চনত টকিঅ' চহৰত জন্মগ্ৰহণ কৰা শিনজো আবে জাপানৰ এটা ৰাজনৈতিকভাৱে প্ৰভাৱশালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। জাপানত আটাইতকৈ ডাঙৰ পলিটিকেল পাৰ্টি লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টিটো তেওঁৰ ককাদেউতাকে গঠন কৰিছিল। 2006 চনত লিবাৰেল পলিটিকেল পাৰ্টিৰ পৰা তেওঁ যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া তেওঁৰ বয়স আছিল 52 বছৰ। এই সময়ছোৱাত তেওঁৰ দুটা ৰেকৰ্ড আছে। এটা হ'ল আটাইতকৈ কম বয়সত জাপানৰ প্ৰধানমন্ত্ৰী হোৱা আৰু আনটো হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ পাছত জন্ম হোৱা জাপানৰ প্ৰথম প্ৰধানমন্ত্ৰী। 2006ৰ পৰা 2007 চনলৈ প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তেওঁ দ্বিতীয়বাৰৰ কাৰণে 2012ৰ পৰা 2020 চনলৈ প্ৰধানমন্ত্ৰী হৈ আছিল। তেওঁ জাপানত আটাইতকৈ দীঘলীয়া সময় ধৰি থকা প্ৰধানমন্ত্ৰী। ইয়াৰ পিছতে তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা ৰিজাইন দিছিল। কোৱা হয় যে তেওঁৰ আলচাৰেটিভ কলাইটিছ নামৰ বেমাৰ আছিল, যাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। অহাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিনজো আবেৰ সন্মানাৰ্থে এদিনৰ বাবে ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। শেষত শিনজো আবেৰ আত্মাৰ সদ্গতি কামনা কৰি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ।